হাই গাইছ, মোৰ এটা নতুন মিনি ভ্লগলৈ আপোনালোকলৈ স্বাগতম জনাইছোঁ। যোৱাকালি ভিগুদা প্ৰগ্ৰাম চাই আহি ভাবিলোঁ গোটেইকেইটা মিলি আম টেঙা খাওঁ। সেয়েহে সিহঁতে মোক লৈ আনিলে আৰু আমি আম টেঙা আনিবলৈ গ'লোঁ। এই চাওকচোন, সিহঁতে অটপালি কি যে কৰি নাথাকে নহয়। আৰু এয়া আমি আমজোপা তল পালোহি। চাওকচোন ইমান ধুনীয়াকৈ আমবোৰ লাগি আছে। এয়া দিয়ে আকৌ তলৰ পৰা ওপৰলৈ উঠিবই পৰা নাই, ফচলক চিঞৰি আছে। আৰু এয়া আমাৰ ময়ূৰী আম ছিগিছে। ৱাও, এইটো বোলে বেয়া হ'ল। আৰু এয়া চাওকচোন আমাৰ গাঁৱৰ পৰিৱেশ আৰু সোণালী ধান। আৰু এয়া এজাৰ ফুল, চাওকচোন ইমান ধুনীয়াকৈ ফুলিছে। আৰু এয়া আম আনিলোঁ আৰু সিহঁতে কাটিলে। চাওকচোন কিমান ধুনীয়া লাগিছে দেখি। আপোনালোকৰ লোভ লাগিছেনে বাৰু? চাই লওকচোন। চাব আকৌ দেই, আমাৰ আকৌ পেট দিগদাৰ হ'ব বেছিকৈ নাচাব। আৰু সিহঁতে খালেই। মোৰ মিনি ভ্লগটো আজিলৈ ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে কমেণ্ট এটা কৰিব। আজিলৈ বাই।